নমস্কাৰ সমূহ অসমবাসী ৰাইজক। তো যুদ্ধখন আৰম্ভ হৈ গ'ল, হয়নে অসমবাসী ৰাইজ? আপোনালোকে গম পাইছেনে মই কোনখন যুদ্ধৰ কথা কৈ আছো? অহা 13 নৱেম্বৰত যুদ্ধখন হবলৈ গৈ আছে। যুদ্ধখন হ'ব শাসনাধিষ্ঠ দল আৰু বিৰোধী দলসমূহৰ মাজত। বুজি পালে অসমবাসী ৰাইজ? এই যে 5টা সমষ্টিত যে উপনিৰ্বাচন হ'ব, সেই উপনিৰ্বাচনত কোন জয়যুক্ত হ'ব? কিন্তু ৰাইজ এটা কথা মনত ৰাখিব, এই উপনিৰ্বাচনটোৱে 2026ত কাৰ চৰকাৰ হ'ব এই ঘোষণা কৰি দিব এই 5টা সমষ্টিৰ নিৰ্বাচনৰ ফলাফলে। হয়নে নহয় আপোনালোকে কওকচোন? সম্পূৰ্ণভাৱে গম নাপালেও এটা আইডিয়া হৈ যাব যে 2026ত কাৰ চৰকাৰ হ'ব অসমত। আৰু এটা ইণ্টাৰেষ্টিং কথা, এই যে 5টা সমষ্টিৰ নিৰ্বাচন হ'বলৈ গৈ আছে, তাত এখন কাজিয়াৰ সৃষ্টি হৈছে। কি কংগ্ৰেছ হওক কি বিজেপি হওক, কিহৰ কাৰণে? টিকেটৰ কাৰণে কাজিয়া হৈ আছে। আপোনালোকে অলপমান লক্ষ্য কৰিছেনে কথাটো? যেনেকে চামুগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক টিকেট দিয়া হৈছে, বঙাইগাঁও সমষ্টিত ফণীভূষণ চৌধুৰীৰ পত্নীক এজিপিৰ পৰা টিকেট দিব লাগে বুলি দাবী উত্থাপন হৈছে। আৰু লগতে বিহালী সমষ্টিত ৰঞ্জিত দত্তৰ ঘনিষ্ঠ এজনক টিকেট দিব লাগে বুলি এখন কাজিয়াৰ সূত্ৰপাত হৈছে বিজেপি এজেপিৰ মাজতে। মানে ইয়াৰ পৰা আমি কি শিকিব পাৰো অসমবাসী ৰাইজ কওকচোন? কথাটো এইটো হ'ল যে এই যে নেতা মন্ত্ৰী বিধায়কসকল আছে, তেখেতসকলে এটা এটা প্ৰজন্ম নিজৰ MLA বনাব, মিনিষ্টাৰ বনাব, কিন্তু সাধাৰণ জনতাৰ কি হ'ব? দুদিন আগত চৰকাৰে পেট্ৰলৰ দাম বঢ়ালে, আৰু খবৰ পোৱা মতে চৰকাৰে আৰু 50% বৃদ্ধি কৰিলে ঔষধৰ মূল্য, আৰু লগতে চাউলৰ দামো চৰকাৰে বৃদ্ধি কৰিলে। ভুক্তভোগীখন আপোনালোকে নিজে ভাবি চাওকচোন। এই যে নেতা মন্ত্ৰী বিধায়কসকল আছে, তেখেতসকলৰ টেনচনে নাই একো। তেখেতসকলে কোটি কোটি টকা লুটি থৈ দিছে, আৰু লগতে তেখেতসকলে ইলেকশ্যন অহাৰ সময়ত নিজৰ পৰিয়ালৰ লোকক বা নিজৰ ঘনিষ্ঠ লোকক টিকেট দি MLA বা মন্ত্ৰী বনায়। আমাক ধুনীয়াকে এই নেতা মন্ত্ৰী বিধায়কসকলৰ প্ৰজন্ম এটাই আমাক শাসন কৰি থাকে। এই যে গণতান্ত্ৰিক দেশ বুলি যে আমি কওঁ, এইখন গণতান্ত্ৰিক দেশ নে? আপোনালোকে নিজে ভাবি চাওকচোন। আমাক কোনে শাসন কৰি আছে? এটা পৰিয়ালেতো শাসন কৰি থাকে। এই বোলে দেউতাকৰ বয়স হৈ গ'ল, ইপিনে পুত্ৰক নমাই দিলে বা জীয়ৰীক নমাই দিলে। এই বোলে জীয়ৰী বা পুত্ৰৰ বয়স হ'ল, এই তেখেতসকলৰ এটা প্ৰজন্মক নমাই দিলে ইলেকশ্যনত। গতিকে আমি ইয়াৰ পৰা কি শিকিব পাৰো? গণতান্ত্ৰিক দেশ এখনত সঁচাকে আমি গণতান্ত্ৰিকভাৱে জীয়াই থাকিব পাৰিছোনে? গতিকে আমি এখন গণতান্ত্ৰিক দেশত থাকো বুলি দম বান্ধি মাৰি লাভ নাই। আমি হল এজন চাকৰ, প্ৰজা। প্ৰজাটো বাৰু আগতে আছিল, ৰজা মহাৰাজাৰ দিনত প্ৰজা বুলি কৈছিল। এতিয়াতো ডাইৰেক্ট চাকৰ। এনেকে ধুনীয়াকে 1200 টকীয়া ললিপপ এটা দি দিব, বা ধুনীয়াকে 1000 টকীয়া ললিপপ এটা দি দিব, ধুনীয়াকে কিবা এখন আঁঠুৱা কম্বল দি দিব। এইবিলাক ৰাজনীতি মানে, বুজি পাইছে? আমি এনেতে হাৱাতে গান গাই থাকো যে আমি গণতান্ত্ৰিক দেশত আছো। আৰু যে 13 নৱেম্বৰত যে যুদ্ধখন হ'ব, 5টা সমষ্টিৰ উপনিৰ্বাচন হ'ব 13 নৱেম্বৰত, তাত কোনোবাৰ পত্নী জিকিব, তাত কোনোবাৰ পুত্ৰ জিকিব, কিন্তু আমাৰ কি? আমি কি পাম? তেখেতসকলৰ এটা এটা প্ৰজন্ম মিনিষ্টাৰ MLA হৈ গৈ থাকিব, কিন্তু আমাৰ এই বোলে আলু 1 কিলো, বিলাহী 1 কিলো, পিঁয়াজ 1 কিলো, পটল 1 কিলো কিনিবলৈ আমি সাধাৰণ জনতাই 10 বাৰ ভাবিব লাগে। হয়নে নহয় কওকচোন? ইমানেই মূল্যবৃদ্ধি, ইমানেই ভয়ংকৰ ৰূপত মূল্যবৃদ্ধি হৈ আছে অসমত। নিবনুৱা সমস্যাৰ কথা নকওঁৱে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গমেই নাপায় যে অসমৰ কিমান ল'ৰা ছোৱালী ডেইলি কেৰেলা, তামিলনাডু গৈ আছে এটা কৰ্ম সংস্থাপনৰ কাৰণে। নিউজ চেনেলসমূহেতো একো বাতৰিয়ে প্ৰকাশ নকৰে। এই চৰকাৰক এটা প্ৰশ্ন কৰিবলৈ ভয় কৰে এই নিউজ চেনেলসমূহে। কেনেকেনো প্ৰশ্ন কৰিব কওকচোন? গোটেই নিউজ চেনেলসমূহতো এটা পৰিয়ালে কিনি পেলালে। হয়নে নহয় কওকচোন অসমবাসী ৰাইজ? গতিকে অসমবাসী ৰাইজক মই ক'ব খুজিছো যে এই উপনিৰ্বাচন যে হৈ আছে, অলপমান ভাবি চিন্তি ভোটটো দিব হা। আপোনালোকে যিজন মানুহক বা যিজন ব্যক্তিক ভোট দিব গৈ আছে, তেখেতসকলে এই বা ডিষ্ট্ৰিক্টখন বা জিলাখন চলাব পাৰিবনে নাই, বা এই এৰিয়াটো চলাব পাৰিবনে নাই, কাম কৰিব পাৰিবনে নাই, তেখেতৰ কথা কোৱা ভংগীমা কেনেকুৱা, তেখেতে ৰাইজৰ লগত মিলিব পাৰে নে নাই, গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰিহে আপোনালোকে ভোটটো দিব। মই অসমৰ ৰাইজক অনুৰোধ কৰিছো, এনে হাৱাতে দল চাই ভোট দি লাভ নাই। বুজি পালে অসমবাসী ৰাইজ? দল চাই ভোট দিলে কি হয়, আমাৰ একো লাভ নহয়, কিন্তু লাভটো তেখেতসকলৰ হয়। তেখেতসকলে লুটি পুটি খাই ধ্বংস কৰি একদম গোটেই সৰ্বনাশ কৰি দিয়ে, কিন্তু আমাৰ সাধাৰণ লোক তিল তিলকৈ মৰিব লগা হৈ যায়। বুজি পালে অসমবাসী ৰাইজ? আৰু আমাৰ অসমৰ মেইন সমস্যাটো হৈছে মূল্য বৃদ্ধি আৰু নিবনুৱা সমস্যা বৰ্তমান সময়ত। কিন্তু মূল্য বৃদ্ধি আৰু নিবনুৱা সমস্যা ৰোধ কৰাৰ কাৰণে চৰকাৰে একো পদক্ষেপে লোৱা নাই। মুখ্যমন্ত্ৰী থাকে আজিকালি ঝাৰখণ্ড, হাৰিয়ানাত। অসমখন কোনে চলাই আছে কওকচোন? কোনো নাই। প্ৰশাসন বোলা বস্তু নাই, চৰকাৰ বোলা বস্তু নাই ইয়াতে। মানে
হাৱাতে চলি আছে এই অসমখন। মাধামাৰটো কোনে খায়? আজি বোলে পেট্ৰলৰ দাম বৃদ্ধি, আজি বোলে চাউলৰ দাম বৃদ্ধি, আজি বোলে ঔষধৰ দাম বৃদ্ধি, সেইবিলাক টকা কাৰ পৰা লুটি আছে? সাধাৰণ জনতাৰ পৰাহে। গতিকে অসমবাসী ৰাইজে এবাৰ নিজে ভাবি চাওকচোন অসমখন কোনফালে গৈ আছে বা কোনফালে লৈ যাই আছে। গতিকে ইলেকশ্যনৰ সময় আহিছে, গতিকে আপোনালোকে ভোটটো অলপমান চাই চিন্তি দিব। আৰু মই এই শাসনাধিষ্ঠ চৰকাৰখনক ক'ব খুজিছো, আপোনালোকে এইবিলাক ললিপপ বা ধৰ্মীয় ৰাজনীতি কৰা বাদ দিয়ক। এই চৰকাৰখনক কৈছো মই, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকে কৈছো, আপুনি ধৰ্মীয় ৰাজনীতি বাদ দিয়ক, আপুনি ঝাৰখণ্ড হাৰিয়ানাৰ ৰাজনীতি বাদ দিয়ক। অসমখন হাজাৰটা সমস্যাৰে জড়িত হৈ আছে। এই সমস্যাসমূহ দূৰ কৰাৰ কাৰণে আপুনি কাম কৰক। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, পোনপটীয়া কয়, আৰু আপুনি অসমত থাকক, অসমৰ কাৰণে কাম কৰক। বাহিৰত কাম কৰিবলৈ দৰকাৰ নাই নহয়। বাহিৰত কাম কৰিবৰ কাৰণে সেই তাৰ স্থানীয় লোকসকল আছে, স্থানীয় চৰকাৰ আছে। আপুনি অসমত কাম কৰক। আপুনি 500 টকাৰ চিলিণ্ডাৰ হাৰিয়ানাত দিব নালাগে, আপুনি অসমত 500 টকাৰ চিলিণ্ডাৰ কৰক। আপুনি তাত দম্বালি মাৰি কথা কৈ লাভ নাই, আপুনি অসমত দম্বালি মাৰি কথা কওক। আৰু এটা কথা মই চৰকাৰখনক ক'ব খুজিছো যে ৰাইজে সকলো চাই আছে, কিন্তু ৰাইজে সময়ত বিচাৰ কৰিব। গতিকে সময় থাকোতে আপোনালোকে ভাল ভাল কাম কৰা আৰম্ভ কৰি দিয়ক, ৰাইজৰ স্বাৰ্থত কাম কৰক। আপোনালোকে ধৰ্মীয় ৰাজনীতি এৰক। গতিকে অসমবাসী ৰাইজক মোৰ এইখিনিয়ে ক'ব লগা আছিল। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।